হেল্ল' ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মই বিশেষ ধৰণৰ ফেক্টছ ক'ম আপোনালোকক, তিনিটা ক'ম, এটা নহয়। চ' ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু আজি বতৰটো চাওঁকে, কি ধুনীয়া একদম বেলেগ বতৰ দিছে, একদম মাঘ বিহুৰ দৰে বতৰ। চাৰিওফালে একদম কুঁৱলী ঘন কুঁৱলী মেঘ দিছে, একদম বেষ্ট আৰু মনালী টাইপ ফিলিংছ আহিছে। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো কেনেকুৱা জানেনে? আপুনি জানেনে মানুহৰ মানে যিটো আত্মা থাকে, আত্মাটোৰ ওজন কিমান হ'ব পাৰে? আপুনি ভাবিব পাৰে 5 কিলোগ্ৰাম 10 কিলোগ্ৰাম বহুত, কিন্তু আচলতে কি জানেনে, আমেৰিকাৰ এদল বিজ্ঞানীয়ে কি কৰিছিল, মানুহৰ আত্মাটোৰ ওজন আছে নে নাই চাবৰ কাৰণে এটা কি কৰিলে জানেনে, আইনাৰ বাকচ এটাত মানুহ এজনক ভৰালে, মানে কি একদম মুমূৰ্ষু অৱস্থাত, যিটো মানুহ মানে বাচি নাথাকে একদম চিয়ৰ আৰু গেৰাণ্টি, তেনেকুৱা কি কৰিলে ভৰাই পেলাই মানে কি যিটো একচুৱেল জোখ সেইটো লৈ পেলাই মানুহজন মানে কি মৃত্যু হোৱালৈ অপেক্ষা কৰি থাকিলে। তাৰপিছত আপোনাৰ এটা সময়ৰ পিছত মানুহজন মৰা গ'ল। যোৱাৰ পিছত যিটো ওজন মানুহজনৰ আকৌ এবাৰ চালে, তেতিয়া মানে কি কিছু পৰিমাণে কমি গ'ল। আৰু সেই ওজনটো কিমান আছিলে জানেনে? 21 গ্ৰাম আছিলে। আৰু সেইটো হয়তো ৰং হ'ব পাৰে, সেইকাৰণে সেই একেটা মানে কি বস্তুৱে 2-3 বাৰ ট্ৰাই কৰিলে চাইণ্টিষ্টে, যে সঁচাকৈ আত্মাৰ ওজন আছে নে নাই। আৰু প্ৰায় 2-3 বাৰ চোৱাৰ পিছত গম পালে যে মানুহ মৰাৰ পিছত মানে কি মানুহজনৰ যিটো ওজন হয় 21 গ্ৰাম কমি যায়। অৰ্থাৎ সেইটোৰ পৰা চাইণ্টিষ্টসকলে এটা মানে সেয়া কৰিলে যে আত্মাৰ যিটো ওজন হয় 21 গ্ৰাম হয়। চ' এইটো আছিল ফাৰ্ষ্ট ফেক্ট। নেক্সট ফেক্টটো কি জানেনে ফ্ৰেণ্ডছ? গুগলে যে চিলেক্ট কৰে, অৰ্থাৎ তাত যি এমপ্লয় থাকে কৰ্মচাৰী চিলেক্ট কৰিবলৈ মানে কি লাগিলে চিলেক্ট কৰিবলৈ কি ছিষ্টেমত কৰে, আমাৰ যেনেকৈ এক্সাম থাকে, এক্সামৰ দৰে তেওঁলোকে কি এক্সাম নাপাতে। ফাৰ্ষ্ট এক্সাম পাতি পেলাই চিলেক্ট কৰা কোনো ছিষ্টেমেই নাই। তাত কি কৰে জানেনে, গুগলৰ এমপ্লয়ৰ কাৰণে বিভিন্ন ধৰণৰ পাজল দিয়ে, মানে কি ব্ৰেইন কিমান স্পীডত চলাব পাৰে, পাজলবোৰ কিমান স্পীডত কমপ্লিট কৰিব পাৰে, আৰু সেইটো চাই পেলাই মানুহজন কিমান ইণ্টেলিজেণ্ট গম পাই যায়। আৰু তেনেকৈ সেই ছিষ্টেমতে গুগলত প্ৰায় 95% যি এমপ্লয় থাকে, অৰ্থাৎ কৰ্মচাৰী আছে, সেই ছিষ্টেমতে তেওঁলোকে মানে চিলেক্ট কৰি লয়। চ' এইটো আছিল ছেকেণ্ড ফেক্ট। আৰু থাৰ্ড ফেক্টটো কি জানেনে ফ্ৰেণ্ডছ? এই কাৰেণ্টত শ্বৰ্ট কৰে, আপুনি হয়তো গম পাইছে বহুতেই, যে কেতিয়াবা শ্বৰ্ট কৰে, কিমান তাঁৰ লিক থাকে, কেতিয়াবা যেনেকৈ নহওক শ্বৰ্ট কৰি একদম চিটিকি যায়। আপুনি ভাবে নেকি এই যিটো চিটিকি যায় কাৰেণ্টে আপোনাক ঠেলা মাৰি দিয়ে? এইটো আপোনাৰ সম্পূৰ্ণ ৰং হয় যদি এইটো আপুনি ভাবে। আচলতে কি জানেনে, কাৰেণ্টে আপোনাক ঠেলা মাৰি নিদিয়ে, আপোনাৰ যিটো মাচল পাৱাৰ হয়, অৰ্থাৎ ব্ৰেইনত গুচি যায় যে কিবা এটা মানে কি ৰং হৈ আছে বডিৰ লগত, মানে কাৰেণ্টটো লগাৰ লগে লগে একদম বেলেগ এটা সেয়া লাগি যায়। গতিকে তেতিয়া কি কৰে, ব্ৰেইনে আপোনাৰ দেহৰ যি মাচল থাকে, অৰ্থাৎ যি মাংসপেশী থাকে, তাক মানে কি এটা নিৰ্দেশনা দিয়ে যে এনেকুৱা এটা ৰং হৈ আছে, ভুল এটা হৈ আছে বডিৰ লগত। তেতিয়াই কৰে মাচলে মানে কি ব্ৰেইনৰ মানে কি যিটো ফ'ৰ্চ, সেই ফ'ৰ্চত একদম মানে কি দেহৰ যি মাংসপেশী তালৈ গুচি যায় আৰু খুব স্পীডত আপোনাক আঁতৰাই পঠায়। অৰ্থাৎ আপুনি যদি ভাবিছে কাৰেণ্টে চাইড কৰে, একদম এইটো ৰং। অৰ্থাৎ আপোনাৰ বডিৰ যিটো পাৱাৰ আপুনি সেই সময়ত ফিল কৰিব, সেই পাৱাৰটো আপোনাৰ আচলতে বেলেগৰ বা কাৰেণ্টৰ পৰা নাহে, আপোনাৰ যি মাংসপেশী তাৰ পাৱাৰতে। চ' এয়াই আছিলে তিনিটা ফেক্ট। আকৌ বেলেগ ফেক্ট লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু এইটো পুখুৰী চাওক, মানে কি আমি খান্দিম, এইটো পানী চাব আহিছোঁ। চ' যদি বতৰ বেয়া, যদি বৰষুণ দিয়ে তেতিয়াহ'লে কেঞ্চেল, আৰু যদি নিদিয়ে খালটো জল্দি খান্দিম। মাছ লাগে, গাঁৱৰ মানুহ একদম মাছ মানে কি বানপানী হয় ন ইয়াতে, চ' তামাম মাছ থাকে খান্দিলে। চ' ঠিক আছে, ভিডিঅ'টো বাই বাই। লাইক কমেণ্ট শ্বেয়াৰ আৰু মোক ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে। বাই বাই।